আপোনাৰ যদি ম্যাদী মাটি আছে বা আপুনি যদি এজন খেতিয়ক এই ভিডিওটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ আপুনি এই কামটো অতি শীঘ্ৰে কৰিব লাগিব নহলে আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কামটো হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰি অৰ্থাৎ কৃষকৰ এটা ইউনিক আইডি হ'ব যেটো আধাৰৰ লগত সংযোগ থাকিব সেইটো আপুনি সম্পূৰ্ণ কৰিলে বা ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো আপুনি কৰিলে আপোনাৰ কি বেনিফিট হ'ব এই ভিডিওৰ জৰিয়তে আপোনালোকক সকলোবোৰ কথা সকলোবোৰ তথ্য মই বুজাই দি আছো আপুনি সম্পূৰ্ণ ভিডিওটো চাব লাগিব তেতিয়াহে আপুনি গম পাব প্ৰথমতে হ'ল যে ফাৰ্মাৰ ৰেজিষ্ট্ৰি এইটো এটা খেতিয়কসকলৰ কাৰণে এটা ইউনিক আইডি হ'ব যেটোৰ জৰিয়তে আগন্তুক দিনবোৰত কোনো ধৰণৰ প্ৰমাণ নোহোৱাকে যে এই খেতিয়কজনৰ মাটি আছে না নাই বা এই খেতিয়কজন আসলতে প্ৰকৃততে এখেত খেতিয়ক হয় না নাই এইসমূহ পৰীক্ষা কৰিবৰ কাৰণে চৰকাৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল কিন্তু এতিয়া এটা সুন্দৰ পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰি যাৰ কৰা আছে তেওঁ এজন খেতিয়ক বা তেওঁৰ ম্যাদী মাটি আছে সেইটো এক্সট্ৰাকে আৰু মাটিৰ জবাববন্দী বা মাটিৰ তথ্যসমূহ আৰু দিব লগা নহয় এজন ফাৰ্মাৰৰ সো এগ্ৰিকালচাৰ ৰিলেটেড বা খেতিয়কৰ বা সামগ্ৰী হওক বা ঔষধ পাতিৰ পৰা আদি কৰি যিকোনো সামগ্ৰী খেতি পথাৰত ব্যৱহৃত এই সামগ্ৰীবোৰ আনিব গলেও এই ফাৰ্মাৰ আইডিটো বা ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰাটো অতি গুৰুত্বপূৰ্ণ বা বাধ্যতামূলক আৰু যদি কিছুমানে ভাবিছে যে মই বেংকৰ পৰা লোন লম এগ্ৰিকালচাৰৰ লোন আছে যেহেতু সেই লোনবোৰ যদি ল'ব যায় তেনে ক্ষেত্ৰতো এই ফাৰ্মাৰ আইডিটো খুবই প্ৰয়োজন আৰু বৰ্তমান চলি আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এই ফসল বীমা যোজনা কৰিব গলেও এই ফাৰ্মাৰ ৰেজিষ্ট্ৰি অতি দৰকাৰী হয় সো আপোনালোকৰ যদি ম্যাদী মাটি আছে জবানবন্দীত যদি নাম আছে আৰু মাটিটো যদি খেতি মাটি হয় দেৰি নকৰি আপুনি শীঘ্ৰেই এই কামটো কৰি ৰাখক নহলে আপুনি খাৰ কিনিব গলেও বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপোনালোকে খাৰৰ পৰাও বঞ্চিত হ'ব পাৰে যেটো খেতি পথাৰত আপোনালোকে যদি খাৰ ব্যৱহাৰ কৰিব খুজিছে তেনে ক্ষেত্ৰতো আপোনালোকৰ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো লাগিব বা ফাৰ্মাৰ আইডিটো লাগিব যিসমূহ মানুহৰ বা যিসকলৰ মাটি নিজৰ নামত নাই তেওঁলোকৰ যদি দেউতা নামত মাটি আছে আপোনালোকে শীঘ্ৰে মণ্ডল অফিচত যোগাযোগ কৰক বা সাৰ্কল অফিচত যাওক তাতে গলে আপোনালোকৰ দেউতা নামৰ মাটি যদি দেউতা নাই সোনকালে সিহঁতে নিজৰ নামত আপোনালোকৰ নামত কৰি দিব এটো এটা ভাল পদক্ষেপ লৈছে আপোনালোকে এতিয়া গলে আগতে গলে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল কিন্তু বৰ্তমান তেনেকুৱা নহয় সাৰ্কল অফিচত আপোনাৰ দেউতাৰ মাটি যদি দেউতা যদি নাই আপোনাৰ নামত এদিনতে বা দুদিনতে আপোনাৰ নামত ট্ৰান্সফাৰ কৰি দিয়া উত্তৰাধিকাৰী হিচাপে সো দেৰি নকৰি আপুনি আজিয়ে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰি ৰাখক আপোনালোকে চাই আছে গ্ৰাম ইনফোটেক চেনেল যদি ফেসবুকত চাই আছে ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিও পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটোত লাগি থাকক ফলো কৰি ৰাখক সাবস্ক্ৰাইব কৰি ৰাখক এই মোৰ কামনা সো ধন্যবাদ জয় অসম